বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ ভালনে বাৰু? ভালেই চাগে, মোৰো খবৰ ভাল। আপোনালোক সকলোকে অসমীয়া ছোৱালী ভৱানী চেনেললৈ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ ভিডিঅ'টো বনোৱাৰ এটা মোৰ বিশেষ উদ্দেশ্য, মানে মই এটা চৰকাৰৰ পৰা বস্তু পাইছিলোঁ। কিনো পাইছোঁ আহক দেখাই দিওঁ। Hello, hi. Iya মই গাড়ী চলাই আছোঁ দেই। আপোনালোকে কেনেকৈ ক'লো আকৌ গাড়ী চলাবই নাজানো। তথাপি চলাব নাজানো কি উঠিবতো পাৰোঁ ন। এয়া উঠিছোঁ। অ' মাই গড, অ' আইনে, অ' মা আজি মোক ইমান ধুনীয়া লাগিছে। অ' মাই, আজি মই আপোনালোকক দেখালোঁ মোৰ স্কুটিখন। এইখন মামাই দিয়া উপহাৰ, মামাৰ স্কুটি। এইটোৱে মোৰ মানে চৰকাৰৰ পৰা প্ৰথম উপহাৰ, আৰু প্ৰথম উপহাৰ বহুত ডাঙৰে উপহাৰ। আৰু এয়া চলাব নাজানিলেও কি হয়, ফটো উঠিব পাৰোঁ, প'জ দিব পাৰোঁ। Few moments later. আপোনালোকক মই দেখাই দিলোঁ যে মই চৰকাৰৰ পৰা কি উপহাৰ পাইছিলোঁ, সেয়া দেখাই দিলোঁ। আজি আৰু আমাৰ ঘৰত এটা বেলেগ বস্তু আছে, মানে নতুন বস্তু দেই। আহক দেখাই দিওঁ কিনো নতুন বস্তু। শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ, শেৱালি তুমি মোৰ প্ৰতি শৰতৰ, শেৱালি তুমি মোৰ হিয়াৰে হয়তো দেখি গমেই পাইছে, মই আৰু ক'ব দৰকাৰেই নাই। মানে এইখিনি সময়তে যিহেতু শেৱালি ফুলৰ বতৰ, শেৱালি ফুল নাখালে কেনেকৈ হ'ব পাৰে, হয়নে? তো এইখিনি মানে অকণমান শেৱালি ফুল আনিছিলে। এতিয়া শেৱালি ফুলৰ আঞ্জা, ভাজা, এই বহুতো কিবা কিবি খাব পাৰে। কিন্তু আজি আমাৰ মানে ভাবিছোঁ শেৱালি ফুলৰ কেঁচা চাটনি খাম, মানে কেঁচা সানি খাম। আৰু আপোনালোককো দেখাই দিম বাৰু কেনেকৈ কি কৰোঁ। তেনেহ'লে এতিয়া চাটনিখিনি বনাওঁ, আহক দেখাই দিওঁ আপোনালোকক। এয়া শেৱালি ফুলখিনি ধুই মানে ৰেডি কৰি লৈছিলোঁ। এয়া পিঁয়াজ এটা কাটি লৈছিলোঁ, জলকীয়া 3-4টামান ৰেডি কৰি লৈছিলোঁ। এতিয়া জলকীয়াখিনি দি দিলোঁ। এয়া পিঁয়াজখিনিও গোটেইখিনি দি দিম এতিয়া। ইয়াৰ পিছত কেঁচা তেল দি দিম। কেঁচা তেল দিলে ধুনীয়া লাগে খাবলৈ। এয়া কেঁচা তেল দি দিলোঁ। এবাৰ ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিম। এবাৰ আমি এনেকৈ পিটিকিম। শেৱালি ফুলৰ এনেকৈ কেঁচা চাটনি আপোনালোকেও বনাই খাব পাৰিব, বহুত ধুনীয়া লাগে এনেকৈ বনাই খালে। ভাজিটো আমি খায়েই থাকোঁ, ভাজি খাওঁ, আঞ্জা বনাই খাওঁ, মাছেৰে তৰকাৰী বনাই খাওঁ, কিন্তু এনেকৈ পিটিকি খাই ধুনীয়া লাগে। আপোনালোকক মই দেখাই দিলোঁ যে কেনেকৈ শেৱালি ফুলৰ কেঁচা চাটনি খায়। আপোনালোকেও এনেকৈ খাই চাব পাৰে, বহুত টেষ্টি লাগে। এনেকৈ আপোনালোকে খাই এবাৰ ট্ৰাই কৰি চাব এনেকৈ বনাবলৈ। তেনেহ'লে আজি ভিডিঅ'টো চাই মোৰ কেনেকুৱা পালে গাইজ কমেণ্ট কৰি জনাব। আৰু যদিহে মোৰ ভিডিঅ'বোৰ আপোনালোকে নতুনকৈ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই।